কি কৰোঁ জানো। আগৰে ইমানবোৰ ধাৰ আছে, আকৌ এনেকুৱাত ছোৱালীজনী বিয়াখনৰ কথা কেনেকৈ ভাবোঁ বাৰু। তাইৰ বিয়া দিয়া বয়সো হৈছে। ছোৱালীজনীক ইমান দিন ৰাখি থ'ব নোৱাৰোঁ নহয়। সময়ত বিয়া নিদিলে গোটেই সমাজত বদনাম হ'ব লাগিব। আৰু ধাৰ ল'লে এনেকৈ ধাৰত আৰু সোমাই গৈ থাকিম। ইয়াতকৈ মই বিষাই মৰি থকাই ভাল। মোৰ জীয়াই থকা ইচ্ছা নাই আৰু। ছোৱালীজনীক একো সুখ দিব পৰা নাই মই। আপুনি অকলে কিয় মৰিব? ময়ো মৰিম আপোনাৰ লগত। দুয়ো একেলগে বিষাই মৰি থাকোঁ। ময়ো ছোৱালীজনীক ইমান কষ্টত চাই থাকিব নোৱাৰোঁ নহয়। বেলেগৰ বাপেকবোৰৰ নিচিনাকৈ ময়ো বিচাৰোঁ মোৰ ছোৱালীজনীক বহুত সুখত ৰাখিবলৈ, কিন্তু মই আজিলৈকে তাইক ভাল বস্তু এটাই দিব নোৱাৰিলোঁ। ভলেনাথ, সৰুৰ পৰাই তোমাক ভক্তি কৰি আহি আছোঁ, কিন্তু আজিলৈকে তোমাৰ পৰা একো বিচৰা নাছিলোঁ। কিন্তু আজি মোৰ মা দেউতাৰ এই অৱস্থা মই চাব পৰা নাই। যদি মই নাথাকিলে মা দেউতাৰ এই চিন্তাবোৰ দূৰ হৈ যাব, তেন্তে মই আজিয়ে মোৰ নিজকে মই খতম কৰি দিম। মা, দেউতা, আজিৰ পৰা আৰু তোমালোকে মোৰ কাৰণে চিন্তা কৰিব নালাগে। তোমালোক ভালকৈ থাকিবা। আৰে তুমি এইবোৰ কি কৰিব গৈ আছিলা? আপুনি আপুনি মোক কিয় বচালে? মোক মৰি যাব কিয় নিদিলে আপুনি? মোৰ জীয়াই থাকিব মন নাই আৰু। মোৰ কাৰণে মোৰ মা দেউতাই আত্মহত্যা কৰিব বিচাৰিছিল। সেইকাৰণে মই নিজকে খতম কৰি দিব বিচাৰিছিলোঁ, আৰু আপুনি মোক বচাই দিলে। তুমি ভাবিছা নেকি তুমি এই কামটো কৰাৰ পিছত তোমাৰ মা দেউতাৰ সুখ হ'ব বুলি? তোমাৰ মা দেউতাৰ আৰুহে কষ্ট হ'ল হয়। তুমি এইবোৰ কৰিব নালাগিছিলে। কোৱাচোন, কোৱা কি হৈছে তোমাৰ? কথাবোৰ ভালকৈ কোৱা মোক। আগতে দেউতাই বহুত ধাৰ লৈ থৈছিল। আজিলৈকে সেই ধাৰখিনি মাৰিবই পৰা নাই। সেইকাৰণে দেউতাই এতিয়া বেলেগৰ পৰা ধাৰ ল'ব নোৱাৰা হৈ গ'ল। আৰু এতিয়া মোৰ বিয়া পতা বয়সো হৈছে। মোৰ বিয়া পাতিবৰ কাৰণে এতিয়া দেউতাই বেলেগৰ পৰা পইচা ল'ব নোৱাৰা হ'ল। সেই দেখি আজি মা আৰু দেউতাই বিষাই মৰি থকাৰ কথা কৈ আছিল। সেই মা আৰু দেউতাৰ দুখ দেখিয়ে মই আজি ইয়ালৈ আহিছিলোঁ। মই মৰিবলৈ। মই মৰি গ'লে চব ঠিক হৈ যাব। মা আৰু দেউতাৰ দুখ চব খতম হৈ যাব মই মৰি গ'লে। মোৰ মন নাই আৰু জীয়াই থাকিব। এতিয়া তুমি কন্দা বন্ধ কৰা। মোক এটা কথা কোৱা, তুমি মোৰ লগত বিয়া হ'বানে? কি? এইবোৰ কি কৈছে আপুনি? মই আপোনাৰ লগত বিয়া কেনেকৈ হ'ম? মইতো আপোনাক কেতিয়াও দেখাও নাই, চিনিও নাপাওঁ ভালকৈ। এনেকুৱাত মই আপোনাৰ লগত বিয়া হ'বানে বুলি ক'লে মই কেনেকৈ বিয়া হৈ যাম আপোনাৰ লগত? মোৰ মাৰ কেঞ্চাৰ আছে, তেওঁ বেছিদিন জীয়াই নাথাকে। মায়ে মৰাৰ আগত মোৰ বিয়াখন চাই যাওঁ বুলি কৈছে। সেইকাৰণে মোৰ মা যেতিয়ালৈকে জীয়াই থাকে তেতিয়ালৈকে তুমি মোৰ পত্নী হৈ থাকা। তাৰপিছত তুমি যেনেকৈ থাকা, তোমাৰ মাৰ্জি। তেওঁ যি কৈছে মই মানি লোৱাই ভাল হ'ব। তেতিয়া মোৰ মা দেউতাৰো চিন্তাবোৰ কমি যাব। ঠিক আছে, তেন্তে আপুনি কাইলৈ আমাৰ ঘৰলৈ আহিব। দেউতা আৰু মাৰ লগত কথাখিনি পাতি ল'ব। মই আপোনালোকৰ ছোৱালীজনীক বিয়া কৰাব বিচাৰোঁ। মোক একো নালাগে, কেৱল আপোনাৰ ছোৱালীজনী দিলেই হ'ল। মোৰ দুইটা ল'ৰাই বিয়া পাতিলে। এতিয়া আৰু মই সিহঁত দুটাৰ কথা চিন্তা কৰিব নালাগে। এতিয়া নিশ্চিন্ত মতে মৰিব পাৰিম। মা, সেনেকৈ নক'ব আকৌ। আপোনাক ভলেনাথে একো হ'ব নিদিয়ে। আপোনাৰ চাবচোন ভাল হৈ যাব। ইহ, মাৰ যিটোহে বেমাৰ হৈছে সেইটো যে ভলেনাথে ভাল কৰিব নোৱাৰে দেই। এইবোৰ অন্ধবিশ্বাস নাৰাখিবি আমাৰ ঘৰত। মোৰ ভলেনাথৰ ওপৰত মোৰ বহুত বিশ্বাস আছে। তেওঁ কেতিয়াও কাৰো লগত বেয়া হ'ব নিদিয়ে। মই আজিয়ে মাৰ নামত ঘৰতে শিৱলিংগ এটা পাতি দিম। তাৰপিছত শিৱৰাত্ৰিৰ দিনা ব্ৰতো ৰাখিম। মোৰ বিশ্বাস আছে মোৰ ভলেনাথে মাক বহুত সোনকালে ঠিক কৰি দিব। তুমি চাবাচোন। জমনি কি যে হ'ব নহয়। মিতালীয়ে মাক যেনেকৈহে প্ৰতিপাল কৰিছে, মোৰ যে ভয়ে লাগিছে গোটেই সম্পত্তিখিনি সিহঁতক দি দিব বুলি। চৰি, কি হ'ল? ইমান মন চন মাৰি বহি আছা যে, গা চাবোৰ বেয়া নেকি? কি ক'ম আৰু, বহুত চিন্তা আহি পৰিছে মোৰ। যেতিয়াৰ পৰা আপুনি দেউতাৰ বিজনেছটো আৰম্ভ কৰিছিল, ভাইটিটো তেতিয়া বহুত সৰু আছিল। আপুনি দিনে ৰাতিয়ে ইমান কষ্ট কৰে আৰু ইহঁতি অযথা খৰচবোৰ কৰি থাকে। মোৰ একদম ভাল নালাগে এইবোৰ চাই। আৰু মিতালীজনীও, তাই বিয়া হৈ মানুহজনীহে আহিল, ঘৰৰ পৰা একো এটা বস্তু লৈ অহা নাই। আৰু কাম এখনো নকৰে নহয়, গোটেই ঘৰৰ কামবোৰ মই কৰিবলগীয়া হয়। এনেকুৱা লাগে যেন ইহঁতি এই ঘৰখনৰ মালিক হয় আৰু আমি চাকৰ। সঁচাটো কৈছোঁ, এদিন চাবচোন ইহঁতি আমাৰ গোটেই মাটি সম্পত্তিবোৰ লৈ ল'ব, তাৰপিছত আমি ৰাস্তাত থাকিব লাগিব। এনেকুৱা একো নহয়, তুমি চিন্তা নকৰিবা। ইহঁতি এইবোৰ কৰাৰ আগতেই মই গোটেই ঘৰৰ মাটি সম্পত্তি বিজনেছ চব মোৰ নামত কৰি ল'ম। মা, এই পেপাৰকেইখনত তোৰ সেই চাইন দুটামান লাগে, কৰি দেচোন। দে শুনাচোন, মাৰ গাটো কিন্তু আগতকৈ বহুত ভাল হৈ গৈছে। সেইকাৰণে মই এইবাৰ ভাবিছোঁ আমি দুয়ো শিৱৰাত্ৰিৰ দিনা সেই ব্ৰত ৰাখিম। কালি তোমাৰ মোৰ মাৰ প্ৰতি থকা এই মৰমবোৰ দেখি মোৰ বহুত ভাল লাগে। আজি তোমাৰ কাৰণে মোৰ মাৰ গাটো আগতকৈ বহুত ভাল হৈ গ'ল। তুমি পূজা কৰা বস্তুখিনি আজিয়ে লৈ আহিবা। কাইলৈ আকৌ শিৱৰাত্ৰি হ'লেই নহয়।
কিহৰ পূজা পাতিবলৈ আহিছ তহঁতি ইয়াত হা পইচা গছত লগা নাই নহয় উদ্ধাই মুধাই হেৰি খৰচ কৰি থাকিবলৈ বহুত খৰচ কৰিলি তহঁতি এতিয়াৰ পৰা আৰু অযথা খৰচ কৰিব নহ'ব কিন্তু বৌ কাইলৈ শিৱৰাত্ৰি হয় আৰু পূজা কৰিবৰ কাৰণে সেই বস্তুবোৰ আনিব দিছোঁ আৰু পূজা কৰা বস্তুবোৰ কিয় অযথা হ'ব তুমি কিয় এনেকৈ কৈছা বৌ তুমি মিতালীক এনেকৈ ক'ব নালাগিছিল যেনেকৈ তুমি এইখন ঘৰৰ বোৱাৰী তাইও এইখন ঘৰৰ বোৱাৰী হয় তাইও তোমাৰ নিচিনাকৈ সমান অধিকাৰ আছে এইখন ঘৰত বিজয় যদি কথাবোৰ সমানত আহি পৰিছে তেন্তে শুন এইখন ঘৰ আৰু তোৰ নহয় এই ঘৰটো আৰু বিজনেছ মাটি সম্পত্তি চব মোৰ হয় এই আছা মায়ে ঘৰটো আৰু বিজনেছ মাটি সম্পত্তি চব মোৰ নামত কৰি দিলে দেখিলি নহয় ভালকৈ চাই ল এতিয়া আৰু এইখন ঘৰত পূজা চূজা নহ'ব ইয়াৰ পৰা ওলাই যা তহঁতি আৰু য'ত মন তাতে পূজা কৰগে আৰু পাৰিলে তোৰ মাৰকো লৈ যাবি মিতালী ব'লা যাওঁ আৰু শুনা মা ভাগৰ বস্তুখিনিও পেকিং কৰি দিবা সোনকাল কৰা বহুত দূৰ আহিলোঁ আন্ধাৰেই হ'ব এতিয়া ক'ত থাকিম বাৰু আজি আমি আহি থাকাচোন সেই আগলৈ মন্দিৰ এটা আছে তাতে থাকিবগৈ লাগিব আজি ৰাতিটো কাইলৈ কিবা এটা কৰিম বাৰু মই বোৱাৰী যেতিয়া মই বিচনাত আছিলোঁ তই মোক ইমান ভালকৈ চোৱা চিতা কৰিলি আৰু এতিয়া চাচোন গোটেই মাটি সম্পত্তিখিনি সিহঁতি পালে চাবি এদিন সিহঁতৰো বহুত বেয়া দিন আহিব মা ভোলেনাথে বৌ আৰু দাদাৰ লগতো চব ভালে কৰিব সিহঁতৰ যাতে একো নহওক তেওঁলোকোতো আমাৰ নিজৰে হয় এতিয়া এইটো ভাবক যে আজি আমি শিৱৰাত্ৰিটো কেনেকৈ পাতিম হে ভোলেনাথ আমাৰ ঘৰখনত বহুত খেলি মেলি হৈ আছে আমালৈ চকু মেলি চোৱা আৰু হে ভগৱান মোৰ বোৱাৰীজনীয়ে আপোনাক বহুত মানে তাইক কেতিয়াও দোষ নিদিব তাই মনে বিচৰাবোৰ চব দিব তাইক তোমাক মই বহুত দেৰিৰ পৰা চাই আছোঁ ইমান মন চন মাৰি ৰৈ আছা যে এই আলুৱা প্ৰসাদ ঘৰলৈ লৈ যাবা কেইটামান তহঁতক মই বহুত দিনৰ পৰা বিচাৰি আছোঁ কোনোবাই ক'লে তহঁতি ইয়াত আছ তহঁতি ঘৰলৈ বৈ ফুলেশ্বৰীৰ গাটো বহুত বেয়া তাই বিচনাৰ পৰা উঠিবই পৰা নাই ককাইদেউ বৌৰ আকৌ কি হ'ল তাই 2টা ভৰি কলা ফুলতে ডাঙৰ বিফুহা 2টা হৈছে সেই বিফুহাকেইটাৰ কাৰণে তাই বিষতে চিঞৰি থাকে বিচনাৰ পৰা উঠিব নোৱাৰে এতিয়া তহঁতি ঘৰলৈ বৈচোন নালাগে ইয়াত থাকিব তহঁতি ঘৰত থাকিবি বৈ মই দিবলৈ আহিছোঁ তহঁতক বৈ ঘৰলৈ বৈ আৰু মা ক'লৈ গ'ল মা ভিতৰতে আছে ইমান বিষাইছে লৰচৰ কৰিব নোৱাৰা হ'লো বৌ এইকেইদিনতে এইবোৰ কি হৈ গ'ল বাৰু মা চাওকচোন এইবোৰ মোৰ কি হৈ গ'ল এইবোৰ মোৰ বেয়া কামৰ ফল হয় আপোনালোকক মই বহুত দুখ দিলোঁ সেই দেখি আজি ভগৱানে মোৰ লগতো এনেকুৱা কৰিছে আজি মই বিষত থাকিব পৰা নাই বহুত বিষ হৈছে মই লৰচৰ কৰিব পৰা নাই ভৰিকেইটা মিতালী মা আহিলে মোক ক্ষমা কৰি দিব আপোনালোকে এইবোৰ মোৰ বেয়া কামৰ ফল হয় আপোনালোকক মই বহুত দুখ দিলোঁ মই এনেকুৱা কৰিব নালাগিছিল সেয়ে আজি ভগৱানে মোক এনেকৈ শাস্তি দিছে মই এতিয়া ভৰিটো লৰাব পৰা নাই গাটো লৰচৰ একোৱেই লৰচৰ কৰিব পৰা নাই সম্পত্তি লোভত মই এইবোৰ কৰিলোঁ নিজৰ ইমান ভাল ঘৰ এখন সংসাৰ এখন মই ভাঙি দিলোঁ এইজনকো মই আপোনালোকৰ কথা বেয়া বেয়াকৈ কৈ মোৰ ফলীয়া কৰি লৈছিলোঁ মোক ক্ষমা কৰি দিব আৰু মায়ে যে কাগজ এখনত যে চহী কৰি দিছিলে মায়ে গম নোপোৱাকৈ সেইখন মই আজি ফালি পেলালোঁ নালাগে মোক মাটি সম্পত্তি সেইবোৰ মই চব আপোনালোকৰ নাম কৰি দিলোঁ এতিয়া নালাগে আমাক একো বৌ একো নহয় দিয়া তোমাৰ বহুত সোনকালে ভাল হৈ যাব তুমি চিন্তা নকৰিবা ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিতালী তোমাৰ মোৰ প্ৰতি এনেকুৱা ভক্তি দেখি মই বহুত প্ৰচন্ন হৈছোঁ কিন্তু ফুলেশ্বৰীক চিধা কৰিবৰ কাৰণে মই তাইক এনেকুৱা শাস্তি দিছোঁ তুমি সৰুৰ পৰাই তোমাৰ লগত পইচা পাতি নাছিল যদিও মোক পূজা নকৰাকৈ কেতিয়াও নাছিলা সেই দেখি মই তোমাক বৰদান দিছোঁ যাতে তোমাৰ পইচা পাতিৰ কাৰণে কেতিয়াও অভাৱ নহয় তুমি এদিন বহুত ডাঙৰ মানুহ হ'বা বহুত বহুত ধন্যবাদ ভৰিনাথ দেখিলি নহয় ফুলেশ্বৰী ভগৱান আছে তইতো বিশ্বাসেই কৰা নাছিলি আজি মোৰ দুখীয়া বোৱাৰীজনীৰ কাৰণে আজি আমি নতুন জীৱন পাইছোঁ মা তোমাৰ সৰু বোৱাৰী ভোলানাথৰ সঁচা ভক্ত হয়